নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। APSC গ্ৰেড 4 ছেকেণ্ড মক টেষ্ট আপোনালোকে এই মক টেষ্টটো দিবলৈ যত্ন কৰিব আৰু 100ৰ ভিতৰত আপোনালোকে কিমান পাইছে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমতে জেনেৰেল নলেজটো লৈ আহিছোঁ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন বি, এতিয়ালৈ কোনো হোৱা নাই। অৰুণোদয় কাকতখন আৰম্ভ হৈছিল অপশ্যন এ 1846। নেক্সট কুৱেশ্যন, অসমত সৰ্বপ্ৰথম চাহ বাগিচা স্থাপন হৈছিল ক'ত? অপশ্যন চি ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, অসমৰ বৰাক নদী কোন সাগৰত পৰে? ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন এ বংগোপসাগৰ। নেক্সট কুৱেশ্যন, অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি 7খন। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ সঠিক উত্তৰ অপশ্যন ডি 27 এপ্ৰিল। নেক্সট কুৱেশ্যন, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ সঠিক উত্তৰ অপশ্যন এ 20 জুন। কিন্তু লেখাত মোৰ টাইপিং কৰোঁতে অলপ ভুল হ'ল, 9 জুন নহয়, ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হ'ব 20 জুন। ঠিক আছে। অসমত সৰ্বোচ্চ পাহাৰ ইয়াত অসমৰ সৰ্বোচ্চ পাহাৰ হৈছে পাটকাই পাহাৰ। ঠিক আছে, অপশ্যন বি। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ প্ৰধান প্ৰশাসনিক সচিব মুখ্য সচিব, অপশ্যন চি। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল, ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন এ বিজয়া লক্ষ্মী পণ্ডিত। নেক্সট কুৱেশ্যন, অসমত সৰ্বাধিক বনাঞ্চল থকা জিলা, ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন এ কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কোন বছৰত কৰা হয়? অপশ্যন বি 1935 চনত। নেক্সট কুৱেশ্যন, অসমত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া বা ক'ত আৰু কেতিয়া স্থাপন কৰা হয়? আপোনালোকে চনটো জনাই দিব। ইয়াৰে ঠাইটো হৈছে অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক বৰষুণ হোৱা অঞ্চল, ইয়াত যদি ফাৰ্ষ্ট মক টেষ্টটো লৈ আহিছিলোঁ মই এইটো কুৱেশ্যন, ৰিপিটেড হৈ আছে এইটো কুৱেশ্যন, যিহেতু APSC প্ৰিলিমছৰ পৰা অহা কুৱেশ্যন হয়, এইটো আপোনালোকে গুৰুত্ব সহকাৰে চাব। ইয়াত মই এটা কথা কওঁ আপোনালোকক, ইয়াত যদিহে মেঘালয় থাকিলে হয় তেন্তে মেঘালয় হ'ল হয়। ঠিক আছে, ইয়াৰ অপশ্যন বি শিলচৰ। ঠিক আছে, যদিহে মেঘালয়ৰ শিলচৰ থাকে তেন্তে আপোনালোকে বেছি ফাৰ্ষ্ট প্ৰায়ৰিটি দিব মেঘালয়। ঠিক আছে। নেক্সট কুৱেশ্যন, অসমত চাপৰি শব্দৰ অৰ্থ হৈছে বি বালিদ্বীপ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় গীত ৰচয়িতা, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম সংবাদপত্ৰ হৈছে অৰুণোদয়। ঠিক আছে, 1846 অলপ আগতে মই আপোনালোকক জনাই দিলোঁ। ভাৰতৰ সংবিধান কিমানটা অনুচ্ছেদ আছে? ভাৰতৰ সংবিধানত বৰ্তমান কিন্তু 395 নহয়, মই বাৰে বাৰে কৈছোঁ বৰ্তমান 395 নহয়, আগতে আছিল 395, সেই গতিকে মই সেইখিনি লৈ আহিছিলোঁ। ঠিক আছে, এতিয়া শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে এডজাষ্ট কৰিব। ইয়াত আগৰটো আছে 395 আছে, ইয়াত অপশ্যন এটো দিয়া আছে, কিন্তু এতিয়াতো চাব লাগিব। ঠিক আছে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। অসম চুক্তিৰ মূল দাবী, অপশ্যন বি বিদেশী চিনাক্তকৰণ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী দিছপুৰ কোন জিলাত? অসমৰ ৰাজধানী দিছপুৰ কোন জিলা আছে? অপশ্যন এ কামৰূপ মেট্ৰ'। ইয়াত 20টা কুৱেশ্যন হৈ গ'ল জিকেখিনি। আপোনালোকৰ মাজৰে ক'ব যে ইমান ইজি নাহে বুলি ক'ব, কিন্তু হয় ইজি টু মডাৰেট এণ্ড টাফ আহিলে খুব বেছিতে 5-6টা কুৱেশ্যন আহিব। ঠিক আছে, বেছি নাহে টাফ মই জনাত। এতিয়া যিহেতু ক্লাছ 8 ষ্টেণ্ডাৰ্ড থাকিব, সেই গতিকে আপোনালোকে 100ৰ ভিতৰত 80-90 কৰিব পাৰিব লাগিব। ঠিক আছে, গোটেইখিনি বহুতে আপুনিহে চাইছে, বহুতে নাচাইতো, হয়নে নহয়? আপোনালোকে 100ৰ ভিতৰত 80-90 কৰিব পাৰিব লাগিব। 80 হ'লেও কৰিব পাৰিব লাগিব, 75টোৱে লাষ্ট হ'ব। ঠিক আছে, তেতিয়াহে আপোনালোকে চিলেকশ্যন পাব APSC গ্ৰেড 4 বাবে। ঠিক আছে, এতিয়া ইংলিছ পাৰ্টটো আহিছোঁ। ইয়াত দিয়া আছে ইংলিছ পাৰ্টটোত 10টা কুৱেশ্যন থাকিব। এণ্টনিম অফ এনচিয়েণ্ট, এনচিয়েনৰ এণ্টনিমটো হ'ব অপশ্যন বি মডাৰ্ণ। ঠিক আছে। নেক্সট কুৱেশ্যন, চ'জ দ্য কাৰেক্ট চেণ্টেঞ্চ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চি ডাজ নট ন'। নেক্সট কুৱেশ্যন, ওৱান ৱৰ্ড ফৰ ভেৰি হাংগ্ৰি, ইয়াত এটা শব্দত কি বুলি প্ৰকাশ কৰা হ'ব? ইয়াক অপশ্যন বি starving. Next question, he has been working dash 2020, সি কামটো কৰি আছে। ঠিক আছে, বাই হ'বনে চেঞ্জ হ'বনে ফ্ৰম হ'বনে কি হ'ব? ইয়াত চেঞ্জ হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যন, অপশ্যন এ প্লুৰেল অফ অক্স। ঠিক আছে, অক্সৰ প্লুৰেলটো কি হ'ব? অক্সেছ হ'বনে, অক্সেন হ'বনে, অক্স হ'ব? ইয়াৰে শুদ্ধ অপশ্যন চি। ঠিক আছে, অক্সেন। নেক্সট কুৱেশ্যন, চিনোনিম অফ কুইক, কুইকটো শ্ল' হ'বনে, ফাষ্ট হ'বনে, লেট হ'ব, উইক হ'ব? শ্ল' নহয় কেতিয়াও,
ফাষ্ট কুইক মানে ফাষ্ট ঠিক আছে অপশ্যন বি নেক্সট কুৱেশ্যন কাৰেক্ট স্পেলিং গভৰ্ণমেণ্ট ইয়াত আপোনালোকে কাৰেক্ট স্পেলিংবিলাক চাব দেই ইয়াত অপশ্যন বি হ'ব গভৰ্ণমেণ্ট ঠিক আছে নেক্সট কুৱেশ্যন আৰ্টিকল বিফৰ ইউৰোপিয়ান মানে ইউৰোপিয়ানটো আৰ্টিকলটো কি হ'ব অপশ্যন এ ঠিক আছে এ হ'ব নেক্সট কুৱেশ্যন টেন্সটো চাব দে ৱেৰ প্লেইং এইটো কি হৈছে দে ৱেৰ প্লেইং ইয়াত কণ্টিনিউৱাছ ঠিক আছে কি কণ্টিনিউৱাছ সেইটো জানিব লাগিব ঠিক আছে অপশ্যন চি প্ৰেজেণ্ট সৰি পাষ্ট কণ্টিনিউৱাছ অপশ্যন চি নেক্সট কুৱেশ্যন অপজিট অফ ভিক্টৰী ভিক্টৰীটো অপজিটটো কি হ'ব ইয়াৰে অপশ্যন চি ডিফেক্ট নেক্সট কুৱেশ্যন ইয়াত ছ'চিয়েল চায়েন্স এতিয়া ছ'চিয়েল চায়েন্স পাৰ্ট চি কেইটা ইংৰাজীত কেইটা এটেণ্ড কৰিব পাৰিছে আপোনালোকে এইটো জনাই দিব নেক্সট কুৱেশ্যন ভাৰতৰ গণতন্ত্ৰৰ মূল স্তম্ভ কেইটা ইয়াৰে অপশ্যন তিনিটা ঠিক আছে অপশ্যন এ নেক্সট কুৱেশ্যন লোকসভাৰ কাৰ্যকাল কিমান বছৰ লোকসভাৰ হৈছে বি 5 বছৰ ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল ৰাজ্যসভাৰো কিমান 6 বছৰ ঠিক আছে 5 বছৰ নহয় ৰাজ্যসভাৰ 6 বছৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1950 পৰা 1962 চনলৈকে নেক্সট কুৱেশ্যন মৌলিক অধিকাৰ কোন অংশত মৌলিক অধিকাৰ হৈছে পাৰ্ট 3 ঠিক আছে অপশ্যন বি অংশ 3 পঞ্চায়তী ৰাজ ব্যৱস্থা কোন সংশোধনীত আছে ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন চি 73তম নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কিমানটা সিংহ ইয়াত কিমানটা সিংহ থাকে তিনিটা ঠিক আছে অপশ্যন চি অপশ্যন চি হ'ব ঠিক আছে সৰি অপশ্যন বি হ'ব তিনিটা হয় দেই এইটো 4 নহয় 3 হয় ঠিক আছে এইটো 4 নহয় 3 নেক্সট কুৱেশ্যন অসমৰ বিধানসভাৰ কাৰ্যকাল কিমান বছৰ বিধানসভাৰ হৈছে 5 বছৰ ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতৰ নিৰ্বাচন আয়ুক্ত নিযুক্তি কৰে ঠিক আছে ভাৰতৰ নিৰ্বাচন আয়ুক্ত নিযুক্তি কোনে কৰে ইয়াৰ শুদ্ধ অপশ্যন চি ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন ভাৰতৰ নাগৰিকত্বৰ ধৰণ সংখ্যা কিমান ইয়াৰে অপশ্যন চি 5 হ'ব ঠিক আছে সংবিধান সভাৰ সভাপতি কোন খচৰা সভাপতিৰ সংবিধান সভাপতিৰ হলেহে বি আৰ আম্বেদকাৰ হ'ব ঠিক আছে খচৰা কমিটিৰহে হলে হ'ব কিন্তু সংবিধান সভাৰ সভাপতি হলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে অপশ্যন বি নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কেতিয়া গ্ৰহণ কৰা হৈছে 1947 অপশ্যন এ ঠিক আছে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় দিৱস কোন তাৰিখে পালন কৰা হয় ঠিক আছে অপশ্যন বি 3 নেক্সট কুৱেশ্যন অসম চৰকাৰৰ প্ৰধান আইন উপদেষ্টা ইয়াৰে সঠিক উত্তৰ হৈছে আপোনালোকে এইটো কমেণ্ট সেকশ্যনত জনাব ঠিক আছে আপোনালোকে হোমৱৰ্ক কেইটামান লৈ আনিছোঁ বাৰু মই এনেকৈ মাজে মাজে দি যাম আপোনালোকক ঠিক আছে আপোনালোকে কমেণ্ট সেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব ইয়াত পাৰ্ট এ বি চি ডি এনেকৈ দিয়া আছে আপোনালোকে সেইটো দিলে মই বুজি পাম ঠিক আছে পৌৰসভা ব্যৱস্থা কোন সংশোধনীত আছে পৌৰসভা অপশ্যন চি ঠিক আছে 74তম ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন কেতিয়া কৰা হৈছিল অপশ্যন চি 1951 পৰা 52 চনত ঠিক আছে অসমত প্ৰথম মহিলা বিধায়ক হৈছে চন্দ্ৰপ্ৰভা শইকীয়া ঠিক আছে নেক্সট ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি ইয়াত ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা আছে হিন্দী আপোনালোকে জানে ঠিক আছে সংবিধানৰ আত্মা বুলি কাক কোৱা হয় প্ৰস্তাৱনক ঠিক আছে অপশ্যন এ নেক্সট কুৱেশ্যন অসমত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া কৰা হৈছিল অপশ্যন চি 1952 চনত নেক্সট কুৱেশ্যন ইয়াত নেক্সট কুৱেশ্যন আৰু নেক্সট পাৰ্ট পাব আপোনালোকে ঠিক আছে ইয়াত নেক্সট পাৰ্টটো অন্য এটা PDF লৈ লিখিছোঁ মই এইটো PDF ফুল হোৱাৰ বাবে নেক্সট পাৰ্টটো আপোনালোকে এতিয়া পাব এতিয়া নেক্সট পাৰ্টটো হৈছে পাৰ্ট ডি সায়েন্স ইয়াত 10টা কুৱেশ্যন থাকিব ঠিক আছে সায়েন্সত মানুহৰ ৰক্তচাপ মাপিবলৈ ব্যৱহৃত যন্ত্ৰটো কি এইটো আপোনালোকৰ বাবে মই হোমৱৰ্ক ৰাখিছোঁ ঠিক আছে আপোনালোকে এইটো হোমৱৰ্ক সেকশ্যন হিচাপে কমেণ্ট সেকশ্যনত জনাই দিব ঠিক আছে নেক্সট কুৱেশ্যন উদ্ভিদৰ কোন অংশত পানী শোষণ কৰে অপশ্যন চি শিপা ঠিক আছে শিপাই পানী শোষণ কৰি লয় সালোক সংশ্লেষণত কোন গেছ ব্যৱহাৰ হয় ইয়াৰে সঠিক উত্তৰ অপশ্যন চি কাৰ্বন ডাই অক্সাইড ঠিক আছে মানুহৰ দেহত সৰ্বাধিক থকা ধাতু কি আছে সৰ্বাধিক ধাতু ইয়াৰে অপশ্যন বি কেলছিয়াম নেক্সট কুৱেশ্যন তাপ শক্তিৰ একক কি তাপ শক্তিৰ একক হৈছে জুল ঠিক আছে নেক্সট কুৱেশ্যন কোনটো ভিটামিন সূৰ্যৰ পৰা পোৱা যায় ইয়াৰে সঠিক উত্তৰটো আপোনালোকে কমেণ্ট সেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব ঠিক আছে হোমৱৰ্ক ৰাখিছোঁ আপোনালোকৰ বাবে নেক্সট কুৱেশ্যন শব্দ বায়ুত কেনেদৰে গতি কৰে ইয়াৰে সঠিক উত্তৰ অপশ্যন বি তৰংগ ৰূপে ঠিক আছে ৰক্ত কণিকা উৎপন্ন হয় ঠিক আছে অপশ্যন বি হাড়ৰ মাজত নেক্সট কুৱেশ্যন চুম্বকৰ সমদিশ থকা বল
অপশ্যন এ আকৰ্ষণ কৰে চুম্বকে গেছৰ সংকোচন ক্ষমতা ইয়াত কম আছে ঠিক আছে অপশ্যন বি নেক্সট কুৱেশ্যন অপশ্যন বি টো হ'ব গেছৰ সংকোচন ক্ষমতা অপশ্যন অপশ্যন এ হ'ব ঠিক আছে বেছিয়ে হ'ব ঠিক আছে পাৰ্ট ই মেথামেটিক্স 20 কুৱেশ্যন লৈ আহিছোঁ মেথামেটিক্সটো মই কেৱল আপোনালোকক অকমান মডাৰেট কুৱেশ্যন গিটা আপোনালোকক কৰাই দিম বাকিখিনি আপোনালোকে হোমৱৰ্ক হিচাপে কৰি ল'ব ঠিক আছে ইয়াত মই কেইটামানহে কৰি দিম ঠিক আছে আপোনালোকে যদি এনেকুৱা পাৰ্চেন্টেজৰ পৰা যদি আহে তেনেহ'লে ওলাব নাজানে তেন্তে আপোনালোকে এই ভিডিঅ'টো চাব ঠিক আছে 40% ইয়াত আমাক দিয়া আছে 40% আৰু কিমান দিয়া আছে ইয়াত অফ মানে অসমীয়াত ৰ হয় আৰু ঠিক আছে অসমীয়াত ৰ হয় আৰু ইয়াত যদি আমি অংকৰ ভাষাত চাবলৈ যাওঁ তেনেহ'লে ই পূৰণ হ'ব ঠিক আছে এতিয়া মই কেনেকৈ কৰে সেইটো আপোনালোকক মই দেখুৱাই দিম পাৰ্চেন্ট মানে 100 তলত আহিব অফ মানে ৰ 250 আহিব ঠিক আছে 250 দিয়াৰ পিছত আপোনালোকে চাব ইয়াত 250 দিলোঁ মই তাৰপিছত আপোনালোকে ইয়াত কাটাকাটি কৰিব কাটাকাটি গ'ল তাৰপিছত 4 25 কিমান 100 উইল বি ৰাইট এনচাৰ অপশ্যন চি ঠিক আছে এনেকৈ কৰিব আপোনালোকে ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত 7 এইকেইটা আপোনালোকে নিজে কৰিব ঠিক আছে নিজেই কৰিব দেই আৰু এইটো মই কৰি দিছোঁ আপোনালোকে যদি নোৱাৰে মই অলপ আগত যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিব ঠিক আছে ইয়াত ডাইৰেক্ট ফ্ৰেকশ্যনত দিয়া আছে ঠিক আছে ইয়াত বনাই ল'ব নাই কোনো ধৰণৰ আপোনালোকে ডাইৰেক্ট দিব পাৰে ঠিক আছে 100 ঠিক আছে উইল বি ৰাইট এনচাৰ বি ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত এইটো আপোনালোকে নিজে কৰিব আপোনালোকে যিখিনি কৰিব ভালকৈ কৰিব ঠিক আছে আয়তক্ষেত্ৰৰ পৰিসীমা সূত্ৰটো আপোনালোকে নিজে কৰিব ইয়াৰ বৰ্গমূল কেনেকৈ বৰ্গমূল ওলাব আপোনালোকে জানে ঠিক আছে আপোনালোকে কি কৰিব এটা কথা মনত ৰাখিব আপোনালোকে বৰ্গমূল আৰু ঘনমূল আপোনালোকে বৰ্গমূল ঠিক আছে আপোনালোকে বৰ্গমূল আৰু ঘনমূলটো কি কৰিব ঘনমূল ঠিক আছে 30 লৈকে আপোনালোকে মুখস্থ কৰিব ঠিক আছে 30 লৈকে মুখস্থ কৰিব ঠিক আছে এইটো আপোনালোকে নিজে কৰিব মই ফাৰ্ষ্ট পাৰ্টত আপোনালোকক কৰাই দিছিলোঁৱে মেথছ কেইটা আপোনালোকে অলপ চাব ঠিক আছে এই মই পোনপ্ৰথমতে ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আহিছিলোঁ মেথছৰ ঠিক আছে এইটো তেনেদৰে কৰিবা নেক্সট এইখিনি আপোনালোকে নিজেই কৰিব দেই মই এইখিনি আপোনালোকক সলভ কৰাই নিদিওঁ গোটেই সহজ হয় সহজ এইকাৰণে আনিছোঁ ইয়াতকৈ আৰু টাফ নাহে কিন্তু অকণমান আপোনালোকক ব্ৰেইন খুটুৱাব লগা কুৱেশ্যন দিব ঠিক আছে ঠিক এনেকুৱাই হ'ব এতিয়া নেক্সট মই আপোনালোকক কেইটামান কৰাই দিম যিটো নেকি ইজি হয় সেইটো আপোনালোকক মই কৰাই নিদিওঁ ঠিক আছে আপোনালোকে যিখিনি নেকি মেথছখিনি অকণমান মই এটা এক্সট্ৰাকৈ ভিডিঅ' লৈ আহিম ইয়াতকৈ অকণমান টাফটো থাকিব আৰু টাইপটো অকণমান চেঞ্জ হ'ব ঠিক আছে টাইপটো এনে ধৰণৰ চেঞ্জ নহয় যিটো নেকি পাৰ্চেণ্টেজটো থাকিবই ডিচিমেল থাকিব ফ্ৰেকশ্যন থাকিব এইবিলাক থাকিবই কিন্তু দুটামান আপোনালোকক প্ৰফিট লছ আৰু আপোনালোকৰ জিঅ'মেট্ৰি কেইটামান এডভান্স আহিব ঠিক আছে ইজি এডভান্স বুলি ক'লেই ভুল হ'ব ঠিক আছে ইজিয়ে হয় কিন্তু আপোনালোকক শিকাই দিলে আপোনালোকে পাৰিব ঠিক আছে ইয়াত 1 ঘণ্টা 45 মিনিট 1 ঘণ্টা আৰু 45 মিনিট যদি আমি টোটেল মিনিটত চাবলৈ যাওঁ কিমান হ'ব আপোনালোকে 1 ঘণ্টাটো 60 লগত 45টো প্লাছ কৰক আপোনালোকৰ নিজে ওলাই যাব ঠিক আছে বৃহত্তম ভগ্নাংশ ইয়াত বৃহত্তম ভগ্নাংশ কেনেকৈ আপোনালোকে চেক কৰিব কোনটো ডাঙৰ হয় ঠিক আছে পোনপ্ৰথমতে এনেকৈ চেক কৰাৰ বহুতো পদ্ধতি আছে এনেকৈ পূৰণ পদ্ধতিও আছে যিটো নেকি মই আপোনালোকক শিকাই দিম ঠিক আছে আপোনালোকে এই 3 আৰু 7 দি পূৰণ কৰিব আৰু 4 আৰু 5 দি পূৰণ কৰিব যেনে হ'ল 3 7 গুণ 21 পালোঁ 5 4 গুণ 20 কোনে ডাঙৰ 21 সেই গতিকে এতিয়া আমি কি ল'ব লাগিব এইবাৰ 3/5 ল'ব লাগিব ঠিক আছে ইয়াৰ পিছত 5/8 ল'লে ঠিক আছে 3 8 গুণ 24 5 5 গুণ 25 কোনে ডাঙৰ এইটো ডাঙৰ ঠিক আছে 3/5 ডাঙৰ ঠিক আছে লাষ্ট আৰু অপশ্যনটো চাবই দৰকাৰ নাই এইটো ডাঙৰ হ'বই যেনেকৈ নহওক ডাঙৰ হ'বই ঠিক আছে 7/9 ল'লে 3 গুণ কিমান 27 5 7 গুণ 35 তাৰমানে এইটো ডাঙৰ হ'বই ঠিক আছে লাষ্টটো ডাঙৰ অপশ্যন ডি তেনেকৈ আপোনালোকে চেক কৰিব ঠিক আছে কোনটো ডাঙৰ কোনটো সৰু তেনেকৈ যদি ফ্ৰেকশ্যন দিয়ে তেনেকৈ পাৰিব আৰু আপোনালোকে ডাইৰেক্ট চাবলৈ নাযাব হৰ আৰু লবৰ কথা
কোনোবাটো এনেকৈ দিয়া থাকে হৰটো সৰু কিন্তু লবটো ডাঙৰ বা লবটো ডাঙৰ হৰটো সৰু এনেকৈ থাকে ঠিক আছে আপোনালোকে এইখিনি নিজে কৰিব ত্ৰিভুজৰ কোণসমূহৰ যোগফল আপোনালোকে এইটো নিজে কৰিব ঠিক আছে নেক্সট আপোনালোকে এইটো নিজে কৰিব মই আপোনালোকৰ বাবে এক্সট্ৰা এটা মেথছৰ বাবে ভিডিঅ' লৈ আহিম সেইটো আপোনালোকে কৰিবলৈ যত্ন কৰিব ঠিক আছে এতিয়া নেক্সট হৈছে ৰিজনিঙত আপোনালোকে এইটো নিজে কৰিব ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াত কেনেকৈ হৈছে মই আপোনালোকক কৰাই দিওঁ ঠিক আছে আপোনালোকক মই কৰাই দিওঁ তিনি যি পোনপ্ৰথমতে 3 পূৰণ 2 চবতে 2 পূৰণ 2 ইনটু কৰি দিয়া হৈছে 6 পূৰণ 2 ঠিক আছে এইটো 6 হ'ল এইটো কিমান 12 হ'ল ঠিক আছে আৰু 12 দুগুণ 24 আৰু 24 দুগুণ কিমান 48 হয়নে 48 will be the answer C C টো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন A D G J ঠিক আছে A D G J ইয়াত আমি কি A ৰ পৰা D লৈ গৈছো মানে A B C D আমি কিমান দুটা ক্ৰস কৰি গৈ আছো ঠিক আছে নেক্সট আপোনালোকে যদি আৰু ইজি কৈ চাবলৈ যায় তেনেহলে A আৰু D ডাইৰেক্ট ডিফাৰেন্টটো চাব ঠিক আছে ডিফাৰেন্ট কিমান আছে আমাৰ মাজত দুই ডিফাৰেন্ট আছে D ৰ পৰা G লৈ কিমান দুই ডিফাৰেন্ট আছে G ৰ পৰা J লৈ দুই ডিফাৰেন্ট আছে J ৰ পৰা দুই যদি আমি ডিফাৰেন্ট চাবলৈ যাওঁ তেনেহলে 12 হ'ব 12ত কি আছে L আছে ঠিক আছে অপচন বি নেক্সট কুৱেশ্যন পাখি উৰণ পাখি যদি পোনপ্ৰথমতে বস্তুটোৰ নাম দিছে ঠিক আছে তাৰ পিছত সেই কৰ্মটো কৰিছে ভৰি খোজকঢ়া হ'বনে দৌৰা হ'ব যি এইটোৱে হ'ব আৰু দৌৰা আছে যদি কেটটো ঠিক আছে যদি কেটটো ডি বি ইউ হয় চি চি ডি এ বি টি ইউ মানে আমি গম পালো যে মাজতো ডাইৰেক্ট দিয়া আছে উটো দিয়া আছে ঠিক আছে ডি উ জি আমি উটো গম পালো উৰ পিছত কি আহে উ পি আহে আমি গম পালো যে মাজৰটো পি হ'ব আমি এইটো অপচন এলিমিনেট কৰিব পাৰিম ঠিক আছে নেক্সট আমি এতিয়া জানিব লাগিব ঠিক আছে আমি এতিয়া নেক্সট জানিব লাগিব চি ৰ পৰা ডি লৈ গৈছে মানে যোগ হৈ আছে 1 যোগ হৈ আছে ঠিক আছে 1 যদি আমি ডি লগত 1 ডি আৰু কি পাম এ বি চি ডি ই মানে অপচন এফ টো নহয় ঠিক আছে আৰু এইটো নহয় এতিয়া ই পি দুটো পালো এইচ হ'ব না জি হ'ব সেইটো আপোনালোকে চাব লাগিব ঠিক আছে টি পৰা ইউ গৈছে মানে +1 গৈছে আমি কি কৰিব জি লগত +1 কৰিলে জি পৰা কি হ'ব এইচ হ'ব জি এইচ এটো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব নেক্সট কুৱেশ্যনটো 1 4 9 16 25 দিয়া আছে এটো স্কোয়াৰ আপোনালোকে ডাইৰেক্ট দেখিবই পাব 1 স্কোয়াৰ 2 স্কোয়াৰ 3 স্কোয়াৰ 4 স্কোয়াৰ 5 স্কোয়াৰ ঠিক আছে 5 স্কোয়াৰ ঠিক আছে 5 স্কোয়াৰ ডাইৰেক্ট মই 25 টো লিখি পাইছো বাৰু 5 স্কোয়াৰ এতিয়া 6 স্কোয়াৰ 36 ঠিক আছে 36 নেক্সট ওড 1 আউট আপোনালোকে এটো নিজে কৰিব ঠিক আছে আপোনালোকে ঘড়ী 6 বজাৰ কোনটো আপোনালোকে নিজে কৰিব ঠিক আছে এটো নিজে কৰিব দক্ষিণ পূব কোন দিশত দক্ষিণটো যদি পূব হয় কোন দিশত হ'ব দক্ষিণটো পূব হলে দিশটো কি হ'ব দক্ষিণ পূব ঠিক আছে অপচন সি নেক্সট কুৱেশ্যন আপোনালোকে নিজে কৰিব ঠিক আছে যিকিটা ইজি আপোনালোকে মই দেখিছে সেইটো নিজে কৰিব যদি সোমবাৰ 1 হয় মঙ্গলবাৰ 2 হয় তেন্তে বৃহস্পতিবাৰ কি হ'ব সোম মঙ্গল বুধ বৃহস্পতি 4 হ'ব ঠিক আছে আকাশ আৰু পাখি পানী এইটো নিজে কৰিব এইটো এনালজিৰ হয় ঠিক আছে এটা আপোনালোকে নিজে কৰিব দেই ডক্টৰ হস্পিটেল নিজে কৰিব এইটো বৃহত্তম সংখ্যা আপোনালোকে বৃহত্তম সংখ্যা কেনেকৈ চিনাক্ত কৰিব মই কৈছিলো যেনেকৈ যেটো ট্ৰিক লগাইছিল অলপ আগত হেতু আপোনালোকে ইয়াতো ট্ৰিকটো লগাই দিব ঠিক আছে এইটো মই আপোনালোকক কৰাই দিছো যদি হে নৰ্থ 5 হয় সাউথ যদি 5 হয় ইষ্ট যদি 4 হয় ওয়েস্ট কি হ'ব ওয়েস্টও 4 হ'ব ঠিক আছে ওয়েস্টও 4 হ'ব এনেকৈ নাথাকিব বলা যদি ইটো যদি আমি ইটো নৰ্থ দিও ইটো সাউথ দিও যদি ইটো ওয়েস্ট দিও ইটো যদি ইষ্ট দিও ইটছত যদি আমি 4 পাইছো অলৰেডি ইয়াতো 4 হ'ব ঠিক আছে ইয়াতো 4 হ'ব নেক্সট কুৱেশ্যন ডে নাইট হট এটা নিজে কৰিব আপোনালোকে লাষ্ট মই এটা কৰি দিও শেষৰ 100 নাম্বাৰটো হেতু আপোনালোকে বাকি বিলাক নিজে কৰিব ঠিক আছে লাষ্ট এটা কৰি দিও 100 নাম্বাৰটো আই
চকুৰ পৰা কি চাওঁ আমি চাওঁ আৰু কাণৰ পৰা আমি কি শুনো সি হিয়াৰিং ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে ডেইলি এনেকুৱা ধৰণৰ মক টেষ্ট দিব বিচাৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই আপোনালোকৰ বাবে APSC Grade 4 বাবে যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকৰ বাবে মই যাতে এটা আপোনালোকৰ বাবে কিছুমান সহজ ট্ৰিক লগাব পাৰো মেথছ ৰিজনিঙত ঠিক আছে বাকীখিনি আপোনালোকেতো পাবই ইংৰাজীটো পাব জিকে জিএছ সায়েন্স সোশ্যাল সায়েন্স গোটেইখিনি পাব ঠিক আছে আৰু ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰ যদি পিডিএফটো আপোনালোকৰ প্ৰয়োজন হয় তেন্তে ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটোৰ লিংক দিয়া আছে আপোনালোকে গৈ এই পিডিএফটো ল'ব পাৰিব ধন্যবাদ